মানৱ জীৱন এখন দাপোনৰ দৰে। ই তেতিয়াহে হাঁহিব যেতিয়া আপুনি হাঁহিব। নমস্কাৰ, মই তৃষ্ণা তেলী। আজি এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম লাঠি নহা দেখি সাপ গুচি গ'ল। কবি দত্ত ভৱেন্দ্ৰনাথ শইকীয়া। সাপ 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 সৌডাল সাপ, সঁচানে মিছাও ক'তা কোনডাল? সেইডাল চা নেজডাল কলা, বগা হালধীয়া পেটৰ ফাল। সেইটো দেখিছ জলকীয়া পুলি, খুটা এটাৰে যে ঠেকা দি থৈছে। ওচৰতে সেয়া ঘাঁহবোৰ লৰিছে, জোপোহাটোলৈ সোমাই গৈছে। আৰে বাপ ৰে বাপ, মস্ত বোলো। লাঠি চাঠি কিবা এডাল আন। লাঠি আনো ৰবি, এতিয়াই আনো, তই চাই থাক অকণমান। অ' মা, লাঠিডাল ক'ত? ককাৰ দীঘল মোটা লাঠিডাল, কিচকিচিয়া কলা কাঠৰ, মূৰত যে আছে লোহাৰ নাল। বেৰৰ চুকত দুৱাৰ চুকত বিচনা তলত সোমাইছা, নাই যদি তাত জখলা বগাই ওপৰ চাঙলৈ উঠি যা। ঘটং মটং কেৰেক মেৰেক, ঘুৰ 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 মতিয়াই, দেখিলে ভুলুৱে গোটেই ঘৰত ককাৰ লাঠি ক'তো নাই। হয় মনত পৰিছে, লাঠি লৈ ককা ওলাই গ'ল, তৰুণী জেঠাইৰ ঘৰলৈ গৈছে। দৌৰ বল তালৈ বল। জেঠাইৰ ঘৰত ককাই মাৰিছে লম্বা লেকচাৰ, ফৰ সোধ পোছ নাই লাঠিডাল লৈ ভুলুৱে ভিৰাই মাৰিলে লৰ। এইডাল লাঠি চা কি বঢ়িয়া, একেটা মাৰতে খতম কৰ। কি চাই আছ? কি হ'ল তোৰ? কথা চথা নাই লাগিলি থৰ। লাঠিডাল লৈ বাট চাই সাপ বহুত সময় ইয়াতেই ৰ'ল। লাঠি আহিলে আকৌ আহিম বুলি কৈ সাপ ঘৰলৈ গ'ল।